Hello everyone, Priyanka Saikyaar অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। এয়া দেখিছেনে বাৰু মই কি কৰি আছোঁ? এয়া মই নাৰিকল ৰুকি আছোঁ। আৰু তো অনুমান কৰিব পাৰিছেই যে নাৰিকল কিয় ৰুকিছোঁ, নাৰিকলৰ লাড়ু বনাবলৈ। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাককচোন, আমিনো নাৰিকলৰ লাড়ু কেনেকৈ বনাওঁ। এয়া আমাৰ নাৰিকল ৰুকা সম্পূৰ্ণ হৈ গ'ল। এতিয়া আমি ইয়াত চেনি সানি কমেও 10 মিনিটমান থৈ দিম। এয়া এতিয়া আমি চেনি সানি 10 মিনিট থৈ দিছিলোঁ। 10 মিনিট সম্পূৰ্ণ হৈ গ'ল। এতিয়া ভাজিব লৈছোঁ। এতিয়া আমি ভাজিম। আৰু এয়া চুজিখিনি আগতীয়াকৈ ভাজি থৈ দিয়া হৈছিলে। চুজিও মিহলাম, গতিকে সেইবাবে আগতীয়াকৈ ভাজি লৈছিলোঁ। এয়া এতিয়া আমি যিখিনি নাৰিকল ৰুকি লৈছিলোঁ সেয়া ভাজি থকা হৈছে। অলপ সময় ভজাৰ পাছত ইয়াত আমি চুজি দিম। মই ভজা নাই, মাহীয়ে ভাজি আছে দেই। আমাৰ মাহীয়ে আকৌ বৰ ধুনীয়া নাৰিকলৰ লাড়ু বনায়। আপোনালোকে এদিন খাই চালে কিন্তু সদায় খাবলৈ মন যাব। বহুত ধুনীয়াকৈ বনায়। মাহীৰ হাতৰ একচুৱেলি সকলো বস্তুৱেই ধুনীয়া হয়। ইয়াত এতিয়া আমি চুজি দি দিলোঁ। এতিয়া চুজিখিনি দিয়াৰ পিছত আৰু অলপ সময় ভাজিব লাগিব, যাতে নাৰিকল আৰু চুজিখিনি মানে ধুনীয়াকৈ মিলি যায়। এয়া আমাৰ চুজি আৰু নাৰিকল ভজা সম্পূৰ্ণ হৈ গৈছে। এতিয়া আমি লাড়ু বনাব পাৰোঁ। এতিয়া আমি কেৰাহীৰ পৰা ধুনীয়াকৈ এখন কাঁহীত ধুনীয়াকৈ উলিয়াই লওঁ, কাৰণ কেৰাহীখনত থাকিলে বনাবলৈ অসুবিধা হ'ব। এতিয়া আমি ধুনীয়াকৈ এখন কাঁহীত উলিয়াই লোৱাৰ পিছত আমি নাৰিকলৰ লাড়ু বনাওঁ। আমি এতিয়া নাৰিকলৰ লাড়ু বনাই আছোঁ। মামী, মই আৰু ভণ্টি আমি তিনিওজনীয়ে মিলি নাৰিকলৰ লাড়ু বনাই আছোঁ। আমাৰ লাড়ুকেইটা কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। ভাল হৈছেনে বেয়া হৈছে, বেয়া হ'লেও জনাব আৰু ভাল হ'লেও জনাব। সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ। ময়ো এয়া চাকি বন্তি জ্বলালোঁ। আপোনালোকে জ্বলালেনে বাৰু? আমাৰ ইয়াত আকৌ পৰম্পৰা আছে কি প্ৰত্যেকৰ ঘৰলৈ যোৱা হয়, মানে বুট মগু খাবলৈ যোৱা হয়। আমিও এয়া আহিছোঁ ঘৰে ঘৰে। ভণ্টিজনীয়ে আকৌ মুখখন ঢাকি দিছে, কাৰণ তাই ভিডিঅ' কৰিলে মই মুখখন ঢাকি দিওঁ, সেইবাবে তাইও ঢাকি দিছে। ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।